নমস্কাৰ, গুড ইভিনিং। এয়া ডাৱৰীয়া বতৰৰ চাহকাপ আপোনালোকলৈ আগবঢ়ালোঁ দেই। ঠাণ্ডা বতৰ বুলি মই শুই নাথাকোঁ আকৌ। সেইফালে বুট ভাজিলোঁ। কথা ক'লে বাৰু কোনে কাক হহুৱাই বাৰু কওকচোন। ঠাণ্ডা বতৰ বুলি মই শুই নাথাকোঁ বুলি ক'লোঁ, এজনে হাঁহিছে, তাৰমানে মই শুই থাকোঁ। কিন্তু সঁচাকৈ শুই নাথাকোঁ, তেওঁ কিবা এটা খাবলৈ মন গৈছে কোৱা দেখি মই বুট ভাজিছোঁ। এতিয়া পিঁয়াজ চিয়াজ কাটি এনেকৈ কোনে কোনে খাই ডাৱৰীয়া বতৰ। এতিয়া এইটো পাত্ৰত লৈ আছোঁ মই বৰা চাউলৰ পিঠাগুড়ি। এতিয়া মই বৰা পিঠাগুড়ি বনাম আৰু পিঠাৰে চাহকাপ খাম। দেখাই আছোঁ আপোনালোকক। এয়া শুকান বুট। ইমান ঠাণ্ডা বতৰটো বেয়া কৰিছে নহয়। অকণমান আগতে ডাঙৰ ডাঙৰ টোপালে বৰষুণ পেলাইছিলে। তাৰপিছতে কি খাওঁ কি নাখাওঁ লাগিছে। কোনে কোনে বাৰু এনেকৈ বুট ভাজি ইয়াতে পিঁয়াজ জলকীয়া কাটি এতিয়া মই বনাইছোঁ এয়া বৰা চাউলৰ তেলপিঠা। তেলপিঠা বাৰু কোনে কোনে খাই ভাল পায়, মই কিন্তু ভালেই পাওঁ। খালি ইমানেই এনেকুৱা নহয় যে খাবই লাগিব। মই বিহুৰ আচলতে তিলপিঠাটোহে বেছি ভাল পাওঁ, আৰু তেলপিঠা তেনেকৈ খোৱা নাছিলোঁ। মায়ে ঘৰৰ পৰা পিঠাগুড়ি দি থোৱা আছিলে, সেইকাৰণে আজি ভাবিলোঁ তেলপিঠাটোৱে খাওঁ। আৰু এয়া বনাই আছোঁ, পিঠা বনাই আছোঁ। এয়া হাতৰ অৱস্থা। আপোনালোকৰ বাৰু কেতিয়াবা মন যায়নে এনেকুৱা যে কোনোবা বেলেগে বনাই দিব, আমি বহি খাম। মোৰ খুব মন যায় এনেকৈ কোনোবা এজন বনাই দিব চাহকাপ, এতিয়া মই শুই উঠি খাম। কিন্তু তেনেকুৱা মোৰ ভাগ্যত নহ'লেই। আৰু মানে এনেকুৱা নহয়, ফ্ৰী টাইম নাপাওঁৱেই। সেইকাৰণে মই ভিডিঅ'বিলাক কি বুলি বনাম তাকে ভাবি থাকোঁ। এই শাক খোৱা ভাত খোৱাকৈ কি দি থাকিম, আৰু তথাপিও মন যায় দিওঁ। মানে কি হয়, ক'তো তেনেকৈ যোৱাও নহয়। ৰাতিপুৱা শুই উঠি 6টাৰ পৰা মোৰ ডিউটি থাকে। ৰাতিপুৱা শুই উঠি ডিউটি যাওঁ। ডিউটিৰ পৰা আহি 1টা বজাত ঘৰ পাওঁ। নিজৰ ইউনিফৰ্ম চিউনিফৰ্ম ধুই কৰি আকৌ ছোৱালীৰ লগত অকণমান থাকি মেলি আকৌ তেনেকৈ সন্ধিয়াই হয়, ক'তো যোৱাও নহয়। আৰু এনেকৈ বনাই দিলে অকণমান খাই ভাল লাগে। আজিকালি মাংস মই তেনেকৈ নবনাওঁৱেই, মানুহজনকে বনাওঁ। আৰু এতিয়া উপায় নাই, বাহিৰত বৰষুণ দি আছে আৰু ওলাই যাবও নোৱাৰোঁ। মানে ঘৰতে কিবা এটাতো খাব লাগিবই। আৰু মেইনকৈ মই খাই ভাল পাওঁ, যিকোনো বস্তুৱেই হওক, পিঠা চিঠা পৰা আদি কৰি চব লপালপ খায়ে থাকোঁ। আৰু চাবচোন কি ধুনীয়া কালাৰ হৈছে। গৰমে গৰমে এটা খাই চাওঁ। ধোঁৱা ওলাই আছে, বেছি আঠা হোৱা নাই, অকণমান নিমখ চোকা হৈছে। টেষ্টি নাই আছোঁ, খাই আছোঁ। এটাহে খাইছোঁ, বেছি নাই খোৱা। খাই চাইছোঁ কেনেকুৱা হৈছে। এয়া ফাইনেলি পিঠা বনাই হৈ গ'ল। দেখিছেনে, অলপ সৰহকৈ বনাবলগীয়া হ'ল, মানে দুবাৰ বনাবলগীয়া হ'ল। এইকাৰণে দুবাৰ বনালোঁ যে মানে মই এতিয়া ভিডিঅ' যিহেতু বনাই আছোঁ, মই অকলে চাহকাপ খাই দেখালেতো নহ'ব। মোৰ ওচৰতে কাষত মোৰ লগৰ দুজনী আছে, আৰু ওচৰতে বাইদেউ এঘৰ আছে, তেওঁলোককো দিব লাগিব। সেইকাৰণে মই ভাবিলোঁ পিঠা অকণমান সৰহকৈ বনাওঁ, যিহেতু তেওঁলোককো দিম। আৰু সেয়েহে পিঠা ইমান ইনেও বৰা চাউলৰ পিঠা দুটাতকৈ বেছি খাবলৈ মনেই নাযায়, আৰু কেতিয়াবা 4-5টামান খোৱা হয়। কিন্তু হ'লেও মানে চবকে ভাগ কৰি দিওঁ বুলি ভাবিলোঁ, আৰু আজিয়ে লাষ্ট। আৰু পিঠাগুড়ি নাই, সকলোৱে মিলি ভগাই খাম কাৰণে এনেকৈ সৰহকৈ বনাই দিলোঁ। আৰু এইফালে দেখিছেনে, চাউল তিয়াই থৈছোঁৱেই নহয়। এয়া ৰাতিলৈ পোলাও বনাম বুলি ভাবিছোঁ, আৰু সেয়েহে চাউলখিনি তিয়াই থৈছোঁ। মানে এটা খাই শেষ হয়হে এটা কথা ভাবোৱেই, আৰু মই ৰাতিপুৱা ভাত খাই থাকিলে গধূলি খোৱাৰ কথা ভাবোঁ, গধূলি খালে ৰাতিপুৱা কি খাম ভাবি থাকোঁ। মোৰ মানে ভাবি থাকোঁতেই যায়, আৰু শেষত মোৰ চাহকাপ চক এয়া বুট পিঁয়াজ জলকীয়া এনেকৈ কাটি ল'লোঁ, আৰু বৰা চাউলৰ সৈতে পিঠা। যিহেতু খালোঁ, ভিডিঅ'টোৰ শেষত এই কথা নক'লে বেয়া হ'ব। চাহ খাই উঠাৰ পিছতে মোৰ লগৰজনী এয়া দিছে পকৰি আৰু চাটনি। এতিয়া নোখোৱাকৈ জানো থাকিব পাৰিম। পিঠাই চাহকাপ খালোঁ, তাৰপিছতে আকৌ এয়া ঠাণ্ডা বতৰ বুলি একদম খোৱাতহে জোৰ। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকেও ঠাণ্ডা বতৰ ঢেৰ বিধে বিধে বনাই খাই থাকক। আজিলৈ আহোঁ, বাই।